জ্যেষ্ঠ কণ্ঠস্বতা মোৰ বন্ধুবোৰ নমস্কাৰ। আৰু আজি গুৱাহাটীৰ পৰা ব্লগ ষ্টাৰ্ট কৰিছোঁ, তো আপোনালোকে চাই থাকক আমি ক'ত গৈ আছোঁ, কি কথা চব আপোনালোকে দেখুৱাই যাম। আৰু যিসকলে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। আৰু মজা বলক তেন্তে আগলৈ আগুৱাই যাওঁ। আমি আহিছোঁ ঝুমুৰ বিনন্দিনীৰ বাবে। ঝুমুৰ বিনন্দিনী আমি আছিলোঁ, তো তাত সম্বৰ্ধনা আজি জনাব গুৱাহাটীত, তাৰ বাবে আহিছোঁ। খুব ডাঙৰ অনুষ্ঠান, খুব সুন্দৰ অনুষ্ঠান। বহুত দিনৰ পাছত আকৌ সকলোৱে আমি একগোট হৈছোঁ, বহুত ভাল লাগিছে। আপোনালোকক মই বেক কেমেৰা কৰি দেখুৱাই আছোঁ। और फिर आया 24 फरवरी। 8,000 से अधिक कलाकार एक दिन एक भावना के साथ अपनी जगह पर खड़े थे। यह अब अभ्यास नहीं था, यह इतिहास रचने का क्षण था। जैसे আপোনালোকৰ মাননীয় পোনে পোনে আপোনালোকৰ একাউণ্টলৈ হস্তান্তৰ হ'ব। এই প্ৰক্ৰিয়াৰ আৰম্ভণি কৰিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। প্ৰমাণ পত্ৰসমূহ সংগ্ৰহ কৰাৰ পাছত আপোনালোক সকলোৰে বাবে খোৱাৰ ব্যৱস্থা কৰা হৈছে। আপোনালোকৰ বাওঁফালে আপোনালোক বহি আছে, আপোনালোকৰ বাওঁফালে আৰু আমাৰ সোঁফালে আপোনালোক সকলোৰে বাবে খোৱাৰ ব্যৱস্থা কৰা হৈছে। নোডেল অফিচাৰসকলে প্ৰমাণ পত্ৰসমূহ সংগ্ৰহ কৰিব আৰু শিল্পীসকলক আমি অনুৰোধ জনাইছোঁ তেওঁলোকে আহাৰ গ্ৰহণ কৰিব। আপোনালোক সকলোৰে বাবে খোৱাৰ ব্যৱস্থা কৰা হৈছে। এয়া আমি দুই বন্ধু খানা খাবলৈ গৈ আছোঁ। আজি মেছেজ সোমালে নাই? সোমাইছে বাৰু, আমাৰ নাই সোমাই চাগে, সোমাইছে যদি নাজানিছোঁ। কিন্তু আমি মেইন কথা আমি খানা খাবলৈ গৈ আছোঁ। আৰু লগতে আজি সেই আপোনালোকে যদি আমাৰ ব্লগবোৰ চাই আছিলে তেন্তে নিশ্চয় গম পাব যে আমি সৰুসজাত কৈছিলোঁ আমি যে সেইজনী আমাৰজনী বুলি কৈছিলোঁ। এতিয়া সেইগৰাকীক মই দেখুৱাই দিব বিচাৰোঁ আপোনালোকৰ আগত। সেইজনী দেখি পালেনে? কিয়া বাত দেখি পালে ছাৰ? এতিয়া আপোনাৰজনী দেখুৱাই দিয়ক, দেখুৱাই দিয়ক। নেদেখাই বোলে, লাজ কৰিছে দেই। ঠিক আছে, আৰু আগুৱাই যাওঁ বলক। আমাৰ আজিৰ খানা হেভি খানা, তামাম তাকৰা খানা আমি খাই আছোঁ, খাব লৈছোঁ। ৰৈছাৰটো পূৰা খাই আছে এইফালে। চাই দিয়ক, তামাম ভোক লাগিছে মানে, ৰখিব পৰা নাই বোলে। খাব লৈছোঁ আৰু তাকৰা খানা ন ৰৈছাৰ? তাগৰা খানা কি জয় আমি ইয়াত ক'ত পাই গ'লোঁ? মনোজাক পাই গ'লোঁ। মনোজা, জহাৰ क्या बात है। পুৰা খাই বহুত দিন পাছত পাইছোঁ।